ডিয়াৰ ভিউৱাৰ্ছ, এআৰআই মিডিয়া বৰপেটালৈ আপোনালোকক জনাইছোঁ স্বাগতম। প্ৰিয় দৰ্শক, আজি আমি আমাৰ এই ভিডিঅ'ৰ মাজেৰে আপোনালোকলৈ পৰিৱেশন কৰিবলৈ ওলাইছোঁ আসাম টেট LP UP 2021 পৰীক্ষা সম্পৰ্কে এটি বিশেষ গুৰুত্বপূৰ্ণ আলোচনা। আসাম টেট 2021 পৰীক্ষাক লৈ বিভিন্ন মহলত চলি আছে নানান পৰ্যালোচনা। বিভিন্নজনে ছ'চিয়েল মিডিয়া যোগে ভিন্ন ধৰণৰ মন্তব্যৰে উপচাই তুলিছে পৰীক্ষা সমাপ্ত হোৱাৰ পিছৰে পৰা। আমাৰ পূৰ্বৰ এটি ভিডিঅ'ত আসাম টেট 2021 পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সম্পৰ্কে আপোনালোকলৈ আগবঢ়াইছিলোঁ। আজি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ আসাম টেট 2021 এক্সামক লৈ চলি থকা এক ভয়ংকৰ তথ্যসম্বলিত আলোচনা। টেট পৰীক্ষাৰ্থীসকল কেনেকুৱা বিপদত পৰিব পাৰে, ষড়যন্ত্ৰকাৰী কোন, এই বিপদৰ পৰা কেনেকৈ হাত সাৰিব পৰীক্ষাৰ্থীসকল আদি বিতংকৈ জানিবলৈ ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। হয়, আপোনাকেই কওঁ, আপুনি যদি আমাৰ চেনেলত নতুন পদাৰ্পণ কৰিছে বা এতিয়াও চেনেলটি ছাবস্ক্ৰাইব নকৰাকৈ আছে, তেনেহ'লে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি বেল আইকন বজাই দিয়ক, যাতে আগলৈকো আমাৰ সৈতে যুক্ত হৈ থাকি আপোনাৰ সংগৰে আমাক উৎফুল্লিত কৰিব পাৰে। এয়া আপোনালোকে চাই আছে এআৰআই মিডিয়া বৰপেটা ইউটিউব চেনেল। যোৱা 31 অক্টোবৰ 2021 ইংৰাজী তাৰিখ দেওবাৰে 868টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হৈ যোৱা আসাম টেট 2021 LP UP পৰীক্ষাৰ সমস্যা যেন কোলাই পাছি নধৰা হৈছে। এটাৰ পিছত অন্য এটা সমস্যা মূৰ দাঙি উঠিছে, ফলশ্ৰুতিত পৰীক্ষাৰ্থীসকলক মানসিকভাৱে ভাৰাক্ৰান্ত কৰি তুলিছে। প্ৰশ্নকাকত ফাদিলৰ বিতৰ্ক চলি থাকোঁতেই আসাম টেটক লৈ আৰম্ভ হৈছে নতুন এক বৃহৎ ষড়যন্ত্ৰ। আপুনিও যদি আসাম টেট পৰীক্ষা 2021ৰ প্ৰাৰ্থী, তেনেহ'লে হয়তো আপোনাকো কৰা হৈছে টাৰ্গেট। এই ষড়যন্ত্ৰ নিশ্চয় জড়িত হৈ আছে এটা বৃহৎ চক্ৰ। ষড়যন্ত্ৰকাৰীসকলে এইবাৰ টাৰ্গেট কৰি লৈছে পৰীক্ষাৰ্থীসকলক। তেওঁলোকে হোৱাটছআপ যোগে পঠিয়াই আছে আসাম টেট সম্পৰ্কীয় বিশেষ লিংক SMS। এই SMS বিভিন্নজনলৈ ভিন ভিন নম্বৰ যোগে প্ৰেৰণ হৈ আহিছে। আমি প্ৰত্যক্ষ কৰিছোঁ একেটা SMS বিভিন্নজনলৈ প্ৰেৰণ কৰা হৈ আছে। অইন 10জনৰ দৰে আমালৈও যোৱা 14/11/2021 তাৰিখে আবেলি 4:28 বজাত 2348025846445 নম্বৰৰ পৰা আহিছে টেট এক্সাম সম্পৰ্কীয় মেছেজ। তাত লিখিছে, ইফ ইউ ফেইল দ্য টেট এক্সাম ইউ কেন আস্ক মি টু চেঞ্জ দ্য টেষ্ট স্ক'ৰ এণ্ড দেন পে'। তাৰপিছত দিছে এই বিশেষ লিংক এড্ৰেছটো। প্ৰিয় দৰ্শক, আমাৰ এই ভিডিঅ'টি বনোৱাৰ এটাই উদ্দেশ্য, সেয়া হৈছে সকলোকে সাৱধান কৰি দিয়া। কোনেও যাতে বিপদত নপৰে, সেয়ে সকলোৱে সাৱধান হওক। ভুলতো SMS-ত দিয়া ৱেব লিংকত ক্লিক নকৰিব, কাৰণ এটা মাত্ৰ ক্লিকে আপোনাক কৰিব পাৰে সৰ্বহাৰা, হয়তো হৰলুকি হ'ব পাৰে আপোনাৰ গোপনীয়তা। এই চক্ৰটিয়ে কেনেকৈ প্ৰাৰ্থীসকলৰ মোবাইল নম্বৰ সংগ্ৰহ কৰিলে সেয়াও ৰহস্যজনক। কোন হৈ আছে ইয়াৰ লগত জড়িত, এনেকুৱা নানানটা প্ৰশ্নৰেই উদয় হয় হয়তো আমাৰ দৰে আপোনাৰো মনত। আমি বিভাগীয় কৰ্তৃপক্ষক বিনম্ৰতাৰে অনুৰোধ জনাওঁ যে উপযুক্ত তদন্তৰ মাধ্যমেৰে এনে SMS-ৰ প্ৰকৃত উৎস উদ্ঘাটন কৰি সঠিক ব্যৱস্থা নিশ্চয় গ্ৰহণ কৰিব। লগতে টেট পৰীক্ষাৰ্থীসকলক পুনৰ আহ্বান জনাওঁ, ভুলতো এনেকুৱা SMS লিংকত ক্লিক নকৰিব। সকলোৰে মংগল কামনাৰে পুনৰ লগ পোৱাৰ হেঁপাহেৰে আজিলৈ ইমানতে ইতি ৰেখা টানিছোঁ। ধন্যবাদেৰে এআৰআই মিডিয়া বৰপেটা।